কামৰূপৰ এখন সৰু গাঁৱত ৰতন নামৰ এজন সুন্দৰ যুৱক আছিল। তেওঁ গাঁৱৰ বাহিৰত এটা পুৰণি আম গছৰ তলত ৰাতি বহি বাঁহী বজোৱাৰ অভ্যাস আছিল। লংৰাবোৰে কয় ৰতনৰ বাঁহী শুনিলে মন ভৰি যায়। এটা পূৰ্ণিমাৰ ৰাতি ৰতনে বাঁহী বজাই আছিল। হঠাতে এটা মিঠা মধুৰ মাত আহিল। ৰতন অকলে বহি আছা কিয়? তেওঁ চাই দেখিলে এগৰাকী অপৰূপা যুৱতী। ৰাতি যখিনী আহিবলৈ ধৰিলে ৰতনে তাইক ভাল পাই পৰিল। তাই কেতিয়াও দিনৰ ভাগত নাহে, কেৱল পূৰ্ণিমা বা অমাৱস্যাৰ ৰাতিতহে আহে। ৰতনে তাইক সোধাত তাই কয়, মই দূৰৰ গাঁৱৰ ছোৱালী, তোমাৰ লগত থাকিব বিচাৰো। দীঘল কলা চুলি, সুৰক্ষিত সাজ, চকু দুটা চন্দ্ৰৰ দৰে জিলিকা। তাইৰ নাম যখিনী, যখিনী, যখিনী। কিন্তু গাঁৱৰ বুঢ়া লোকে সন্দেহ কৰিবলৈ ধৰিলে। ৰতনৰ শৰীৰ ক্ৰমে শুকাই আহিছিল, চকুৰ তলত কলা দাগ পৰিছিল। এদিন ৰতনৰ বন্ধুৱে তেওঁক চোৰাংকৈ অনুসৰণ কৰি দেখিলে যখিনীয়ে ৰতনক চুমা খাই আছিল। কিন্তু তাইৰ পিছফালে কোনো ছায়া নাই, আৰু তাইৰ ভৰি মাটিত নামি নাই। সি যখিনী, এগৰাকী ভয়ানক স্ত্ৰীভূত। সি পুৰুষক মোহিত কৰি তেওঁলোকৰ প্ৰাণ শুহি লয়। যদি তাইক বিয়া কৰিবলৈ কোৱা, তেন্তে তাই তোমাক লৈ অন্ধকাৰলৈ লৈ যাব। ৰতনে বিশ্বাস নকৰিলে। পিছৰ ৰাতি যখিনী আহিল। ৰতনে তাইক ক'লে, মোক বিয়া কৰা। যখিনীৰ মুখত এটা অদ্ভুত হাঁহি উঠিল। তাইৰ চকু ৰঙা হৈ গ'ল, চুলি বতাহত সাপৰ দৰে কঁপিবলৈ ধৰিলে। তাই ক'লে, তুমি মোৰ হ'ব বিচাৰা? তেন্তে আহা চিৰকাললৈ। যখিনীৰ ৰূপ সলনি হ'ল। তাইৰ মুখখন বিকৃত হৈ গ'ল, দাঁতবোৰ আৰু দীঘল হ'ল, হাত দুখন লোমশ আৰু নখবোৰ বৰ্ষাৰ দৰে। সি ৰতনক ধৰি আকাশলৈ উৰি গ'ল। ৰতনে চিঞৰিলে, কিন্তু কোনোৱে শুনা নাই।